আছি গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। ৰাজ্যৰ মডেল হস্পিটেলৰ নামত কণা সাহক পতান দিছে স্বাস্থ্য বিভাগে। ডুমডুমাৰ ফিলবাৰী মডেল হস্পিটেলত নাই চিকিৎসক, নাই পৰ্যাপ্ত চিকিৎসা কৰ্মী আৰু নাই এক্স-ৰে আল্ট্ৰাছনোগ্ৰাফি। ৰাজ্যৰ এখন মডেল হস্পিটেলে পুনৰবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতা আৰু দায়িত্বহীন চৰিত্ৰক পোহৰলৈ আনিছে। ৰাজ্যৰ তদানীন্তন কংগ্ৰেছ চৰকাৰে প্ৰতিখন জিলাৰ ভিতৰুৱা গাঁও অঞ্চলৰ জনসাধাৰণক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে স্থাপন কৰিছিল মডেল হস্পিটেল। ডুমডুমা বিধানসভা সমষ্টিৰ ভিতৰচোৱা অঞ্চলৰ প্ৰায় 120খন গাঁও সামৰি ফিলবাৰীতো তেনে এখন মডেল হস্পিটেল 2014 চনত নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল প্ৰায় 3 কোটি টকাৰ পুঁজিৰে নিৰ্মাণ হোৱা ফিলবাৰী মডেল হস্পিটেলখন দৰাচলতে এখন পূৰ্ণাংগ চিকিৎসালয়ৰ পৰিৱৰ্তে এখন ডিস্পেন্সৰীৰ ভূমিকাহে পালন কৰি আহিছে। দৰাচলতে মডেল হস্পিটেল নিৰ্মাণ হোৱা বাতৰিয়ে বৃহৎ ফিলবাৰী অঞ্চলৰ জনসাধাৰণক উৎফুল্লিত কৰি তুলিছিল। কিন্তু পৰৱৰ্তী সময়ত অঞ্চলটোৰ জনসাধাৰণৰ আশা আকাংক্ষাক ধূলিসাৎ কৰি স্বাস্থ্য বিভাগে মডেল হস্পিটেলখনক লৈ এক ল'ৰা ধেমালি আৰম্ভ কৰে। মডেল হস্পিটেলৰ নামত নিৰ্মাণ হোৱা বৃহৎ 2 খলপীয়া আন্তঃগাঁথনিটো দৰাচলতে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এক প্ৰশাসন প্ৰতিপন্ন হয়। মডেল হস্পিটেল নহয়, যেনিবা ডিস্পেন্সৰীহে। হস্পিটেলৰ তত্ত্বাৱধায়ক চিকিৎসক ডক্টৰ অপৰূপা বুঢ়াগোহাঁয়ে অকপতে প্ৰকাশ কৰা মতে মডেল হস্পিটেলখনে অঞ্চলটোৰ জনসাধাৰণলৈ প্ৰকৃতাৰ্থত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ হ'লে এগৰাকীকৈ প্ৰসূতি আৰু শিশু চিকিৎসক সহ 6 গৰাকী চিকিৎসকৰ প্ৰয়োজন আছে, যদিও বৰ্তমান এগৰাকী আয়ুৰ্বেদিক চিকিৎসকহে মাত্ৰ 3 গৰাকী চিকিৎসক আৰু 3 গৰাকী নাৰ্ছৰ পৰিৱৰ্তে মাত্ৰ এগৰাকী নাৰ্ছৰ জৰিয়তে মডেল হস্পিটেল চলাই থকা হৈছে। যিহেতু আমাৰ ইয়াত ডক্টৰৰ অভাৱ হৈছে, কেইজনমান ডক্টৰহে আছো আমি, 3জন বুলি, আৰু এজন আয়ুষ অলপতে তেখেতে জইন কৰিছেহে। গতিকে আমি OPD টাইমত যিমানখিনি পাৰোঁ সকলো প্ৰকাৰৰ সেৱা আগবঢ়াম। স্পেচিয়েলি ডেলিভাৰী কেছবিলাক আমি কৰোঁ, এণ্টিনেটাল চেকআপ কৰোঁ, OPD আনবিলাক বেমাৰবিলাক চাওঁ, বেমাৰ আজাৰবিলাক চাওঁ, ৰোড ট্ৰেফিক এক্সিডেণ্ট সেইবিলাক আমি চাওঁ। যিবিলাক নোৱাৰোঁ আমি আমাৰ লেভেলত যিখিনি আমি ইয়াত ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ সেই কেছখিনিহে আমি ৰেফাৰ কৰোঁ। বিশেষকৈ স্নেক বাইট কেছলৈকে আমি মেনেজমেণ্ট ইয়াত কৰিছোঁ। গতিকে ষ্টাফৰ যিহেতু ডক্টৰৰ অভাৱৰ কাৰণে আমি 24 আৱাৰ্ছ কৰিব পৰা নাই, সেইটোৰ কাৰণেই মানে আমি অকণমান দুখিত। ৰাইজক সেৱা আগবঢ়াব পৰা নাই 24 আৱাৰ্ছ কণ্টিনিউ কৰিবলৈ আমাক মিনিমাম 6জন ডক্টৰ লাগে আৰু চিষ্টাৰ লাগিব তেনেদৰে। এতিয়া এগৰাকী চিষ্টাৰেই কৰিব লগা হয়। যিহেতু 2 গৰাকী যদি থাকে চিষ্টাৰ, তেতিয়া আৰু কামখিনি কৰিবলৈ সহজ হয়। ডক্টৰ 3জন আছে, কিন্তু এজনে বৰ্তমান চাকৰি এৰি দিয়াৰ কথা ভাবিছে আৰু এজন আয়ুষ ডক্টৰ আছে। GNM আৰু 2 গৰাকীমান হ'লে ভাল হয়। আৰু তেনেকে ৱাৰ্ড গাৰ্ল এগৰাকী এটেচ আছে, 3 গৰাকী আমাৰ এপইণ্টমেণ্ট দিছে 3 গৰাকীক, তাৰো 2 গৰাকীমান হ'লে ভাল হয়। আৰু ৱাৰ্ড বয়ৰ অভাৱ অনুভৱ কৰিছোঁ। পিছবেলাখিনি সময়ত এজন আমাক ফ'ৰ্থ গ্ৰেড এমপ্লয়ী লাগে। নিজা লেবৰেটৰীত আমাৰ আছে ব্লাড গ্ৰুপিং, হিমগ্ল'বিন আৰু অল দা ব্লাড টেষ্ট ফৰ প্ৰেগনেণ্ট লেডিজ গোটেইখিনি কৰা হয়। দৰকাৰ মানে এক্স-ৰেটো আমি অলৰেডি প্ৰচেছ কৰিছোঁ, কাগজ পত্ৰ জমা দিছোঁ। গতিকে গভমেণ্টে কেতিয়া প্ৰকিউৰ কৰিব সেইটো গভমেণ্টৰ কথা, আমি পঠাইছোঁ কাগজ। ছ'ন'গ্ৰাফিৰ কাৰণে আমি এতিয়ালৈকে পঠোৱা নাই। আমাক ডিষ্ট্ৰিক্টৰ পৰা যিটো ক'ব সেইটোহে আমি কৰিব পাৰিম। আছে এতিয়া চেলাইন টেলাইন লৈয়ে আছে। বিশেষকৈ ডায়েৰিয়া কেছবিলাক আমি পূৰা ট্ৰিটমেণ্ট কৰোঁ। তাৰোপৰি আইৰণ চুক্ৰ'জ প্ৰেগনেণ্ট লেডিক দিওঁ। আৰু এনেকৈ আপুনি ৱাৰ্ডত চালে দেখিবই। চিজেৰিয়ানটো আমি কৰিব নোৱাৰোঁ নহয়, গাইনকলজিষ্ট, এনাষ্টেচিয়া, পেডিয়েট্ৰিক্স, OT চিষ্টেম চব লাগিব, সেইটোতো আমি কৰিব নোৱাৰোঁ। কিন্তু নৰ্মেল ডেলিভাৰীখিনি আমি ইয়াত কৰোঁ, বথ নাইট এণ্ড ডে। ইয়াৰোপৰি হস্পিটেলত নাই ৱাৰ্ড বয়, এক্স-ৰে আল্ট্ৰাছনোগ্ৰাফিৰ সুবিধা, নাই সামান্য অস্ত্ৰোপচাৰৰ সুবিধা। আপুনি জানিলে আচৰিত হ'ব যে মডেল হস্পিটেলখনত চিকিৎসাৰ নামত ডায়েৰিয়া ৰোগীক চেলাইন প্ৰদান কৰা হয়, সাপে খুটা ৰোগীক চিকিৎসা প্ৰদান, পথ দুৰ্ঘটনাত আহতক প্ৰাথমিক চিকিৎসা, খৰ খহু,
কাহ জ্বৰ আদিৰ চিকিৎসা প্ৰদান কৰাৰ বাদে চিকিৎসালয়খনত আন কোনো ৰোগীৰ চিকিৎসা প্ৰদান কৰাৰ কোনো সামৰ্থ্য নাই। এতিয়া প্ৰশ্ন হৈছে, মডেল হস্পিটেলৰ নামত ফিলবাৰীৰ এই বিয়াগুম আন্তঃগাঁথনিটোৱে কেৱল মাত্ৰ প্ৰদৰ্শনীমূলক চিকিৎসালয় হিচাপে নিৰ্মাণ কৰা হৈছিল নেকি? মডেল হস্পিটেলখনত পৰ্যাপ্ত চিকিৎসক, চিকিৎসাকৰ্মী আৰু চিকিৎসা সা-সৰঞ্জাম প্ৰদান কৰি পূৰ্ণাংগ চিকিৎসালয়ৰ ৰূপ দি অঞ্চলটোৰ জনসাধাৰণক প্ৰকৃত স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ আজি 10 বছৰে স্থানীয় দল সংগঠনে আন্দোলন প্ৰতিবাদ কৰি অহা স্বত্তেও দুৰ্ভাগ্যজনকভাৱে বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভাও জুৰি অহা পৰিলক্ষিত হৈছে। আনহাতে 2014 চনৰ ডুমডুমা সমষ্টিত 3গৰাকীকৈ বিধায়ক ক্ৰমে দিলীপ মৰাণ, দুৰ্গা ভূমিজ আৰু ৰূপেশ গোৱালাই প্ৰতিনিধিত্ব কৰি আহিছে যদিও কোনো এগৰাকী বিধায়কে অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি মডেল হস্পিটেলখনৰ সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। যাৰ ফলস্বৰূপে এজুআইচিপিৰ ফিলবাৰী আঞ্চলিক সমিতিয়ে স্থানীয় দল সংগঠনৰ সহযোগত ফিলবাৰী মডেল হস্পিটেলখন পূৰ্ণাংগ চিকিৎসালয় ৰূপ দিয়াৰ দাবীৰে আন্দোলন অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু আস্থা গ্ৰাম্য উন্নয়ন মঞ্চৰ যুটীয়া উদ্যোগত আমি এই ফিলবাৰীৰ তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ যি আদৰ্শ চিকিৎসালয়, সেই আদৰ্শ চিকিৎসালয়খনৰ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা নাই। বিভাগীয় যিবিলাক ডক্তৰ থাকিব লাগে সেই ডক্তৰসমূহ নাই। ইয়াত আমাৰ 24 ঘণ্টা চিকিৎসা সেৱা আমাৰ ইয়াত প্ৰদান নকৰে। আমাৰ ফিলবাৰী অঞ্চলত প্ৰায় 100খনৰো অধিক গাঁৱৰ একমাত্ৰ ভৰসাস্থলী হৈছে এই ফিলবাৰী আদৰ্শ চিকিৎসালয়। কিন্তু বৰ্তমান সময়ত দেখা যায় যে চিকিৎসা ক্ষেত্ৰৰ ফুফুলা স্বৰূপ যে চৰকাৰখনে, বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে হওক বা অনাগত দিনত কংগ্ৰেছৰ চৰকাৰে হওক, তেওঁলোকে স্বাস্থ্য ক্ষেত্ৰত তেওঁলোকে যি ধৰণে তেওঁলোকৰ শক্তিশালী ভূমিকা তেওঁলোকে প্ৰদৰ্শন কৰে, দৰাচলতে এয়া এক ফুফুলা স্বৰূপ। তেওঁলোকে আমাৰ ফিলবাৰী অঞ্চলৰ ৰাইজৰ এয়া এক জ্বলন্ত উদাহৰণ। আমি চিকিৎসা ক্ষেত্ৰত জীয়াতো ভুগি থাকিবলগীয়া হৈছে বিভিন্ন সময়ত। এই চিকিৎসালয়খন আমি দেখি পাইছো যে আমাৰ ইয়াত ডক্তৰসমূহে, তেওঁলোকৰ চিকিৎসকসমূহে চিকিৎসা সেৱা প্ৰদান কৰে মাত্ৰ দিনৰ 10 বজাৰ পৰা 2 বজাৰ ভিতৰত। কিন্তু ফিলবাৰী অঞ্চলৰ ৰাইজৰ বেমাৰ কি এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে হ'ব নেকি, এয়া এক ডাঙৰ প্ৰশ্ন। গতিকে আমাৰ ইয়াত মডেল হস্পিটেল হয়, কিন্তু মডেল হস্পিটেলৰ নামত আমাৰ এই হস্পিটেলখন হৈছে এখন ডেমো চিকিৎসালয়। আদৰ্শ চিকিৎসালয় নহয়, এখন ডেমো চিকিৎসালয়, এখন প্ৰদৰ্শনীমূলক চিকিৎসালয়। ইয়াত য'ত যেনেকে মন যায় ডক্তৰে তেনেকৈ আহি নিজৰ 10 বজাৰ বা 2 বজাৰ বজাৰ ভিতৰত তেওঁলোকে কৰ্তব্য সমাপন কৰে। এয়া অতিকৈ লজ্জাজনক কথা। আৰু আমি ইয়াত দেখি পাইছো যে যি সময়ত চৰকাৰে মহিলাসকলক বিশেষকৈ তেওঁলোকক গুৰুত্ব দি আছে, তেওঁলোকক গছ পুলি ৰুবৰ কাৰণে গুৰুত্ব দিছে, তেওঁলোকক বিভিন্ন আঁচনি প্ৰলোভন দি গুৰুত্ব দিছে, কিন্তু তেওঁলোকে এই মহিলাসকলক সুৰক্ষিত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া নাই। আমি দেখা পাইছো যে ইয়াত গাইনী ডিপাৰ্টমেণ্টটো নাই, প্ৰসূতি বিভাগটো, যিটো প্ৰসূতি বিভাগটো আমাৰ ইয়াত অতিকৈ প্ৰয়োজনীয় আছিলে, এই প্ৰসূতি বিভাগটো আমাৰ ইয়াত নাই। আমাৰ ইয়াত যিসমূহ চিকিৎসা সা সামগ্ৰী আনিছিলে তেওঁলোকে অতি গোপনে এই আদৰ্শ চিকিৎসালয়খনৰ পৰা ডুমডুমালৈ স্থানান্তৰ কৰিছে, চোৰৰ দৰে। ঠিক আমি কোনো ফিলবাৰী ৰাইজে গম নাপায়। গতিকে এই বিষয়ে আমি তীব্ৰ গৰিহণা যোগাইছো। আমি অসমৰ এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হওক, স্বাস্থ্যমন্ত্ৰী হওক, আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছো যে ফিলবাৰী আদৰ্শ চিকিৎসালয়খনৰ যি ভেকু ভাওনা, এই ভেকু ভাওনা বন্ধ কৰি ইয়াত প্ৰকৃত চিকিৎসা প্ৰদান কৰক। অন্যথা আহি থকা দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা অন্যান্য দল সংগঠনে হওক, আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। প্ৰসূতি বিভাগ মানে মহিলাৰ স্বাস্থ্যৰ পৰম ধন। আমাৰ মহিলাসকলৰ যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে হয়তো গোটেই আমাৰ সমাজ ব্যৱস্থাটোৱে বিঘ্নিত হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ প্ৰসূতি বিভাগ যিটো আছে, চৰকাৰে বেছি গুৰুত্ব দিব লাগে। কাৰণ প্ৰসূতি বিভাগটোৱে নাথাকে তেতিয়াহ'লে সেই আগৰ ব্যৱস্থা আমি ঘূৰি যাব লাগিব, য'ত নেকি ধাইৰ যিটো ব্যৱস্থা আছিল। প্ৰসূতি বিভাগটো উন্নত কৰক। আমাৰ প্ৰসূতি বিভাগটো বহুত জৰুৰী, কাৰণ গাঁৱত এনেকুৱা পৰিস্থিতি কিছুমান হৈ পৰে যে আমি দূৰলৈও নিব নোৱাৰো। ধৰি লওক ইয়াৰ পৰা আমাৰ তিনচুকীয়া যাবলৈও আমাৰ 50-60 কিলোমিটাৰ হৈ যায়। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাম, আমাৰ যিটো ফিলবাৰী মডেল হস্পিটেল আছে তাত আমাৰ প্ৰসূতি বিভাগটো দিয়ক জৰুৰীকালীনভাৱে সোনকালে। আৰু বাকী যি মডেল হস্পিটেলৰ যি আভ্যন্তৰীণ আমাৰ দুৰৱস্থা সেইখিনিও উন্নত কৰক। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।